এফালে করোনার আতঙ্ক আর আনফালে লকডাউন তার মাজতে রাজ্যত অব্যাহত আছে অনৈতিক কার্যকলাপ আর এইবাৰ লখিমপুৰত একাংশ অসাধু ব্যৱসায়ীয়ে জুৱাৰ ৰমৰমীয়া ব্যৱসায় চলাই আহিছে। এই দৃশ্য হৈছে চালধোৱা আৰক্ষী চকীৰ অধীনত ঠেকেৰাগুৰিৰ দৃশ্য। ঠেকেৰাগুৰিত জুৱাৰ মুকলি বেহা চলিছে। আৰক্ষীৰ নিৰ্লিপ্ততাৰ সুযোগ লৈ একাংশ লোকে চলাই আছে জুৱাৰ বজাৰ আৰু লকডাউন ভৰিৰে মহাৰি একাংশ অসাধু লোকে মুকলিকৈ চলাই গৈছে এনেধৰণে জুৱাৰ বেহা। আৰু আপোনালোকে স্ক্ৰিনত প্ৰত্যক্ষ কৰিছে এই দৃশ্য হৈছে লখিমপুৰৰ ঠেকেৰাগুৰি। লকডাউন উলংঘা কৰি এনেধৰণে একাংশ অসাধু লোকে কোনো ধৰণৰ সামাজিক দূৰত্ব বৰ্তাই নাৰাখি গাতে গা লগাই এনেধৰণে জুৱাৰ ৰমৰমীয়া বেহা চলাই আহিছে। যিটো সময়ত লকডাউন দিয়া হৈছে সমগ্ৰ দেশৰ লগতে ৰাজ্যত আৰু ৰাজ্য চৰকাৰে সকলোকে সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে। সকলোকে সামাজিক দূৰত্ব বৰ্তাই ৰাখিবলৈ তথা মাস্ক পৰিধান কৰিবলৈ বাৰম্বাৰ অনুৰোধ জনাইছে। তাৰ বিপৰীতে একাংশ কাণ্ডজ্ঞানহীন তথা একাংশ লোকে ময়মতলি কৰা পৰিলক্ষিত হৈছে। আপোনালোকে স্ক্ৰিনত প্ৰত্যক্ষ কৰিছে এই দৃশ্য হৈছে লখিমপুৰৰ ঠেকেৰাগুৰিত এনেধৰণে বহু লোকে সমাগম কৰি ভিৰ কৰি গাতে গা লগাই এনেধৰণে জুৱাৰ বেহা চলাই থকা দেখিবলৈ পোৱা গৈছে। যেহেতু সমগ্ৰ দেশৰ লগতে ৰাজ্যটো দ্বিতীয় পৰ্যায়ৰ লকডাউন অব্যাহত আছে।